গুড মৰ্ণিং এভৰিৱান। এয়া মাৰ ব্ৰেকফাষ্টটো লৈ লৈছোঁ আৰু আজি অলপ সময় মাক অলপ বিচনাতে বহাই দিওঁ বুলি ভাবিছোঁ। বেছি সময়তো নোৱাৰিবই। অকলে কিবা এটা কৰিবলৈ বহুত চিন্তা কৰিবলগীয়া হৈ যায়। এয়া ছাপৰ্ট এটা পাম বুলি পেলাই এনেকৈ গাড়ী চৰবোৰ ঠিক কৰি লৈছিলোঁ, কিন্তু কামতহে নাহিলেগৈ। বিছনাখনতে ওপৰতে আউজিয়াই পেলাই বহুৱাবলৈ হ'লে মানে বহুত জোৰ লাগে গাত, আৰু মোৰ মানে কঁকালত লাগি যায়গৈ, আৰু অকলে অকলে নোৱাৰিও তেনেকৈ। আৰু বাকী কামখিনিও থাকে, সেই গতিকে মই আজিকালি মানে বেছি জোৰ নিদিওঁ আৰু নিজকে। এনেকৈ হ'লে অলপ সুবিধা হয়। এনেকৈ এয়া খুৱাবলৈ বহুত কষ্ট হয় কাৰণে মই খোৱা অৱস্থাতেই খুৱাই দিওঁ, আৰু মায়েও তেনেকুৱাতে মানে খাবলৈ ভাল পায়। মায়ে মাজে মাজে কৈ আছে, বেছি সময় থাকিব নোৱাৰোঁ, মই এনেকৈ থাকিব নোৱাৰোঁ, মোক খুৱাই দিয়া এনেকৈ বুলি কৈ আছে মাজে মাজে।
যেনে তেনে এই 5-6 মিনিট সময়খিনি বহুৱালোঁ আৰু বহি থাকিব নোৱাৰে, গতিকে খুৱাই দিলোঁ। ভাল লাগিছে ন এতিয়া? অকণমান ভাল লাগিছে ন?